চতৰে শেষতে বহাগে পালে দেখা মন কৰে ৰাইজা ওই বৰে নৈ বালিতে বুকুৰে পথাৰত প্ৰেমৰে ঢাকিছিলি বহল কহি পামেলি আহুদি কৰিলে মৰমে মুহিলে মইনা এৰি পইছো নোৱাৰো Oh,
এইটো কথা জনাই দিছোঁ, দৰ্শকসকলেও জনাইছোঁ যে বিহু নাচাৰ বাদেও এগৰাকী বিহুৱতীয়ে বিহুৰ লগত সম্পৰ্ক থকা বস্তুৰ জ্ঞান থাকিব লাগিব আমি জানো, আৰু এইটো দৰকাৰী। আৰু এই কথাখিনি কিন্তু আমাৰ প্ৰতিযোগিতাৰ লগত কোনো সম্পৰ্ক নাই, ইয়াত মাৰ্কিঙো নহয়, ভয় খাব নালাগে। তুমি প্ৰথমৰ পৰা শেষলৈকে বিহু নাচোঁতে খোজৰ ব্যৱহাৰ হৈছিলে, যাক আমি পদচালনা বুলি কওঁ, তুমি নিশ্চয় জানা। গতিকে যিকোনো এবিধ এই পদচালনা, যাক আমি খোজ বা পদচালনা বুলি কওঁ, তাৰে এবিধ অকণমান ধুনীয়া যেনে সংগত কৰি অকণমান দেখুৱাই দিয়ে, যিকোনো এবিধ। যেনে তুমি মুখেৰে কৈ দিয়া কোনবিধ দেখুৱাব। মকৰা বুলনিটো মই কৰি দেখুৱাওঁ। ঠিক আছে, তুমি অকণমান দেখুৱাই দিয়া, বেছি হোৱা নালাগে, অকণমান দেখুৱাই দিয়া। হৈছে আৰু অকণমান ভালকৈ হ'লে আৰু ভাল লাগে, যাতে বস্তুটো বাঁৱাই ভৰিটো বাঁৱাই হৈ যেনেকৈ এনেকৈ যায়। আমি দেখাটোও অলপ অসুবিধা হৈছে মঞ্চৰ কাৰণে। ঠিক আছে,
আমাৰ যিহেতু বিহুটো আমাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে, আমাৰ অসমৰে বিহু হৈ থকা নাই, কালিলৈ হয়তো তুমিও যাব লগা হ'ব পাৰে। গতিকে এই কথাবিলাক অকল বিহু নাচিলে নহ'ব, বিহু নাচৰ লগত যিবিলাক বস্তু আমাৰ সংগতি আছে বা কিবা ধৰণৰ জানিবলগীয়া কোনোবা সুধিবলগীয়া থাকে, তুমিও দেখুৱাবলগীয়া হ'ব পাৰে। আজি আমি এইখন আসনত বহিছোঁ, কালিলৈ তোমালোকেও এইখন আসনত বহিব লাগে। গতিকে আমি কিবা যদি জানিছোঁ আমি দিবলৈ চেষ্টা কৰিছোঁ, তোমালোকে যি জানিছা আমাক দিবলৈ চেষ্টা কৰিছা। গতিকে ইয়াৰ ভিতৰত কিবা নজনা থাকিলে আমাৰ ইয়াত থকা দৰ্শকসকলেও জানিবলৈ বিচাৰে যে বিহুৰ লগত সংগতি কি কি বস্তু আছে। ঠিক আছে, মই আৰু এটা কথা কওঁ তোমাক সৰুকৈ, ভয় খাব নালাগে। এগৰাকী বিহুৱতী হ'বৰ কাৰণে, পূৰ্ণাংগ বিহুৱতী হ'বৰ কাৰণে নিজৰ দেহাটোত কি কি বৈশিষ্ট্যৰ প্ৰয়োজন বুলি তুমি ভাবা? নাচনী অতিকৈ প্ৰয়োজন। তেখেতৰ হাঁহি, যি মিচিকীয়া হাঁহি, সেয়া মুখ্য অলংকাৰ বুলি কোৱা হয় বিহুত। তাৰপিছত লাস্যতা লাগিব দেহত, নাচনৰ ভংগীমাবোৰ সঠিককৈ জনাটো দৰকাৰ। ঠিক আছে, তোমাৰ হৈছে যদিও তোমাৰ চুই গৈছে, সম্পূৰ্ণকৈ কৰিব পাৰোঁ। মই স্বদেহাত বুলি কৈছোঁ, স্বদেহাটোত, নিজৰ দেহাটোত জন্মসূত্ৰে যিটো আহে, যিটো দলেও দিব নোৱাৰে বেলেগেও দিব নোৱাৰে, জন্মসূত্ৰে যিটো আহে তাৰ ওপৰতহে কৈছোঁ। এতিয়া মই তোমাক কৈ দিছোঁ, সময় বেছি নলওঁ। প্ৰথম মূৰৰ চুলিৰ পৰা ভৰিলে নখলৈকে এজন বিচাৰকে যেতিয়া এগৰাকী বিহুৱতী চায়, দৰ্শকে চোৱা আৰু এজনৰ বিচাৰকৰ দৃষ্টিভংগীৰ মাজত পাৰ্থক্য থাকে। আমি ভৰি নখৰ পৰা চুলি আগলৈকে চাওঁ, গতিকে মই সেই কথাখিনিকে কৈ দিছোঁ। দীঘল চুলিতাৰি এক নম্বৰত আহিব, দীঘল চুলিতাৰি চুলি কোচা যদি তোমাৰ ভাল হয় তেতিয়াহ'লে তোমাৰ খোপাটো বান্ধিলে আৰু শুৱনি হ'ব, হয়নে? হৰিণী নয়নী চকু, চকুহাল যদি হৰিণৰ নিচিনাকৈ হয় আৰু সৌন্দৰ্য বঢ়ায়, হয়নে? তিল ফুলৰ দৰে নাক, জোঙা, ডালিম গুটিয়া দাঁত, দাঁত যদি ডালিমৰ নিচিনা সৰু সৰু হয়, হাঁহিলে কয় নহয় সোণত শুৱক আচৰে, হয়নে? গতিকে এই বস্তুকেইটা লাগিব। কঁকাল খামুচিয়া, এইটো তোমাৰ আছেনে নাই বাৰু? কঁকাল খামুচিয়াটো তোমাৰ হয়নে নহয়? তুমি জানানে বাৰু? পৰিছে নাই বাৰু এই খামুচিয়াটো? পৰিছে ন? ঠিক আছে। আৰু মই এই অসমীয়া হেৰিটো বনাওঁ, ষ্টেণ্ডাৰ্ড হাইট এটা লাগে, সেইটো লাগিব। বাকী ধৰি লোৱা তোমাৰ যিখিনি এতিয়া কয় আমাৰ বিহু নামত আছে, হাতৰে আঙুলি পবালি পবালি, ভৰিৰে আঙুলিখন। গতিকে আমাৰ গাভৰুসকলৰ হাতৰটো পবালি হয়ে, নহ'লেও কৰি লয়, ভৰিটো থাকেই। গতিকে এই বস্তুবিলাক থাকিব লাগে। আৰু এই বস্তুবিলাক যেতিয়া নিজৰ দেহাটোত থাকে, তুমি বিহুৱেই নহয় যি নাচেই নানাচা কিয় আগুৱাই যাব পাৰিবা। তুমি প্ৰথমগৰাকী প্ৰতিযোগী হিচাপে মই ডিব্ৰুগড়ৰ পৰা টুপুলিয়াই অনা এটা বস্তু, এইখন কি গগনা। মই গগনাখন তোমাক দিব বিচাৰিছোঁ। আৰু গগনাখনৰ দিয়াৰ লগতে মই এটা কথাও পাতিব বিচাৰিছোঁ। যোৱাচোন। হ'ব, তুমি যে গগনাখন বজাইছা, গগনাৰ ভাগ কেইটা মই সোধা নাই, গগনাখনৰ অংশ কেইটা? এখন গগনাত কেইটা অংশ থাকে? এখন গগনাত 3টা অংশ থাকে। কি কি? তিনিটা নহয়, 4টা। তুমি গগনা ধৰাচোন। অঁ, হাতে ধৰিছা আৰু সোঁহাত কথা বোলাইছে। এই ধৰা অংশটো আৰু বোলোৱা অংশটো কি কয়? তুমি ধৰি লোৱা অংশটো হ'ল কেৱা, এইটো কেৱা, আৰু যে বোলাইছা সেইটো হ'ল বেৱা। আৰু তুমি কিহেৰে তুমি হলিডাল লৰাইছা? তুমি আঙুলিয়ে বোলোৱাৰ কাৰণে হলিডাল লৰিছে, সেই হলিডালৰ নামটো কি?
লিড কণ কেৱা বেৱা লিড কণ আৰু সেই লিড কণডাল ক'ত আছে লিড কণডালৰ দুই কাষে কি আছে জিলি লিড কণৰ দুই কাষে দুপাত জিলি আছে বাঁহৰে কাটি পেলাই লগাই দিয়া আছে সেই জেলি কিচিডৰ মাজতে লিড কণডাল লয় আৰু তুমি টেৱাই ধৰি বেৱাই বুলোৱাৰ কাৰণে ভগৱানৰ মাতটো হোৱা লাগে আৰু মুগা সূতা লগোৱা গগনাখন দেখিছা নাই দেখা ৰামধন গগনাত মুগা সূতা লগোৱা নাযায় আচলতে লাহৰী গগনাতহে মুগা সূতা লগোৱা যায় লাহৰী গগনাত মুগা সূতা লগালে নহ'ব মুগা সূতা লগোৱা গগনাখন অলপ বেলেগ হয় ৰামধন আৰু লাহৰী গগনাৰ মাজত পাৰ্থক্য আছে সেই গগনাখনৰ বৈশিষ্ট্য হ'ল মুগা সূতা লগোৱা গগনাখনত জিলি নাথাকে কেৱল মাত্ৰ মাজত লিটকণডাল থাকে ইয়াত গোলাপীতে কোনোবা আছে নেকি কথাটো হয়নে মুগা সূতা লগোৱা গগনাত জিলি আছেনে হয় ছাৰ মই নিজে প্ৰস্তুত কৰিছোঁ যিপাত মুগা সূতা লগোৱা হয় তাত আমি মাজৰ দুইপাত জিলি জিভা বুলিও কয় সেই বস্তুটো আমি ব্যৱহাৰ নকৰোঁ হয় সেইটো সত্য তুমি মনত ৰাখা ৰামধন গগনা 3 আঙুল বহল এমুঠন দীঘল লাহৰী গগনা এখন তুমি বুজোৱা আৰু মুগা সূতা লগোৱা গগনাখনত জিলি নাথাকে মুগা সূতাডাল আঙুলি বুলাব নালাগে মুগা সূতাডাল জোৰকৈ ঝাটকা মাৰি মাৰি জিলিডাল কম্পন তুলি বুলোৱা হয় আৰু এটা কথা তুমি যে বিহু নামত গাইছিলা মাছ ধৰা কিবা এটা কি গাইছিলা বিহু এজনী গোৱাৰ পিছত তুমি উত্তৰ দিছিলা মাজৰ নাম থাকি নহয় নহয় তুমি মাছ ধৰা নাম এটা গাইছিলা বিহু এজনে মাছ ধৰা হয় হয় গাই দিম একেখনি বিলৰে মাগুৰ শিঙি শিঙৰা একেখনি বিলৰে হাল একেখনি বিলৰে হাল সি দাপোনত চালেহে সি দেখি বিহু নামোৱা সিটো তোৰা হৈ পৰিছে কালে ভূৰে এই যে মাছ ধৰা 5 বিধ সঁজুলি নাম কোৱাচোন জাকৈ খালৈ পল জাল নহয় পল ক্ষমা কৰিছোঁ জাল বৰশী চেপা 5 বিধ হৈছে বৰশীটো নক'লেও বৰশীটো সঁজুলিত নপৰে মাছৰ সঁজুলি যদি নহওক তোমাৰ মাছন ভাল হৈছে গতিকে মোৰ ফালৰ পৰা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ